প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ গৌৰৱ হওক। আজি এটি গীতেৰে ঈশ্বৰৰ গৌৰৱ আৰু মহিমা কৰিব ইচ্ছা কৰিছোঁ আৰু ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমি সকলো সময়তে যেন আমি প্ৰভুৰ কাৰণে যুগুত হৈ থাকিব পাৰোঁ, কাৰণ প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ দিন নিচেই ওচৰ আৰু সেই দিনৰ কাৰণে আমি যেন সকলোৱে তেওঁৰ আজ্ঞা পালন কৰি আমি যুগুত হৈ থাকিব পাৰোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। নাই নাই আৰু বেছি দিন নাই নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ বাইবেলে কৈছে যীশুৰ আহিবৰ নাই নাই আৰু বেছি দিন নাই নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ বাইবেলে কৈছে যীশুৰ আহিবৰ হয় বন্ধুসকল, আমি সকলোৱে জানো প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ দিন নিচেই ওচৰ, কাৰণ পৃথিৱীত বিভিন্ন ধৰণৰ ঘটনাবিলাক ঘটি আছে আৰু সেই ঘটনাবিলাকে এটা চিন প্ৰভু যীশুখ্ৰীষ্টৰ আহাৰ। গতিকে আমি সকলোৱে যেন সকলো সময়তে আমি যুগুত হৈ থাকোঁ, আমি ৰেডি হৈ থাকোঁ, আমি প্ৰাৰ্থনাত বৰ দি থাকোঁ। ঈশ্বৰে আমাক সকলোকে সহায় কৰক। দেশে বিদেশে ভূমিকম্প হৈছে, দেশে বিদেশে মহামাৰী হৈছে, দেশে বিদেশে ভূমিকম্প হৈছে, দেশে বিদেশে মহামাৰী হৈছে। নাই আৰু বেছি দিন নাই নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ নাই নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ Praise the Lord. Hallelujah. দেখে বিদেশে ধুমুহা বলিছে, দেখে বিদেশে বৃষ্টিপাত হৈছে, দেখে বিদেশে ধুমুহা বলিছে, দেখে বিদেশে বৃষ্টিপাত হৈছে। নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ নাই নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ দেশে বিদেশে বানপানী হৈছে, দেশে বিদেশে মানুহ মাৰিছে, দেশে বিদেশে বানপানী হৈছে, দেশে বিদেশে মানুহ মাৰিছে। নাই আৰু বেছি দিন নাই নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ বাইবেলে কৈছে যীশুৰ আহিবৰ নাই নাই আৰু বেছি দিন নাই নাই আৰু বেছি দিন বাইবেলে কৈছে যীশুৰ আহিবৰ বাইবেলে কৈছে যীশুৰ আহিবৰ বাইবেলে কৈছে যীশুৰ আহিবৰ হয় প্ৰিয়সকল, আমি সময়তো অসময়তো পৰিস্থিতি যিয়ে নহওক, আমি সকলো পৰিস্থিতিতে যেন আমি প্ৰভুৰ লগত আমি লাগি থাকিব পাৰোঁ, প্ৰভুৰ লগত আমি চলিব পাৰোঁ আৰু প্ৰভুৰ আজ্ঞা পালন কৰি আমি জীৱন যাপন কৰিব পাৰোঁ। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। Thank you. God bless you all.